নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক দেখাম যে আপুনি লগ আউট নকৰাকৈ আপোনাৰ মোবাইল ফোনটোত এটাতকৈ অধিক জিমেইল একাউণ্ট আপুনি কেনেকৈ ইউজ কৰিব। যদি আপুনি এতিয়াও মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি লওক, কিয়নো মই এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ। তেতিয়াহ'লে বলক ষ্টাৰ্ট কৰোঁ। প্ৰথমে আপুনি আপোনাৰ মোবাইলত থকা জিমেইল একাউণ্টলৈ যাওক। এইটো হৈছে আপোনাৰ জিমেইল একাউণ্ট, যিটো আপোনাৰ মোবাইলত লগ ইন হৈ আছে। এতিয়া যদি আপুনি নতুনকৈ এটা জিমেইল একাউণ্ট ইয়াত এড কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি জাষ্ট মেনু বাটনটো ক্লিক কৰক আৰু ইয়াৰ ৰাইট চাইডে থকা এই এৰো চিনটোত ক্লিক কৰি এড একাউণ্টত ক্লিক কৰক। ইয়াত দেখিবলৈ পাব ছেটআপ ইমেইল, গুগল, আউটলুক, হটমেইল, ইয়াহু, এক্সেঞ্জ এইবিলাক আহিছে। চ' আপুনি যিহেতু গুগল একাউণ্ট এড কৰিবলৈ গৈ আছে, গতিকে আপুনি গুগল একাউণ্টত ক্লিক কৰক। ইয়াত আপোনাক সাইন ইন কৰিবলৈ কোৱা হৈছে। তাৰপিছত আপুনি নেক্সট কৰক। তাৰপিছত আপোনাক পাছৱৰ্ড দিবলৈ ক'ব। আপুনি আপোনাৰ জিমেইল একাউণ্টৰ পাছৱৰ্ডটো দি দিয়ক। তাৰপিছত আপুনি নেক্সট কৰিলে কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আহিব, সেইবিলাক আপুনি একচেপ্ট কৰি দিয়ক। আৰু ইয়াৰ পিছতে আপোনাক আপোনাৰ নতুন জিমেইল একাউণ্টটো আপোনাৰ মোবাইলত আহি যাব। আপুনি আকৌ মেনুত গৈ কিনে ইয়াত দেখিবলৈ পাব আপোনাৰ ৰাইট চাইডে এটা গ্ৰীণ চাৰ্কল আহিছে, যিটো আপোনাৰ নতুন ইমেইল আইডিটোত লগোৱা হয়। গতিকে আপুনি গ্ৰীণ লগটোত ক্লিক কৰিলে আপোনাৰ নতুনকৈ এড কৰা একাউণ্টৰ মেইলবিলাক আপুনি ইয়াত দেখিবলৈ পাব। আৰু যদি আপুনি আকৌ পুনৰ আগৰটোলৈ ঘূৰি যাব বিচাৰে, তেতিয়াহ'লে ইয়াত মেনুত গৈ কিনে আগৰ জিমেইল একাউণ্টৰ লগতে ক্লিক কৰিলে হ'ল। জাষ্ট আপোনাৰ আগৰ জিমেইল একাউণ্টৰ মেইলবিলাক ইয়াত দেখিবলৈ পাব। অতি সহজ প্ৰচেছ। চ' ইয়াত আপুনি যদি দুটাই একাউণ্টতে মেছেজবিলাক চাব বিচাৰে, তেতিয়াহ'লে আপুনি অল ইনবক্সেছত ক্লিক কৰি দিয়ক। তেতিয়াহ'লে আপুনি ইয়াত দুটাই মেইল আইডিৰে মেছেজবিলাক আপুনি দেখিবলৈ পাব। যদি এতিয়া আপুনি আপোনাৰ এটা একাউণ্ট ৰিমুভ কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি কি কৰিব? পুনৰ আপুনি মেনুত যাওক। ইয়াত দেখিবলৈ পাব ইয়াৰ তলপিনে ছেটিংছ বুলি এটা অপশ্যন আহিব, তাত ক্লিক কৰক। তাত ক্লিক কৰাৰ পিছত আপোনাৰ ৰাইট ছাইডৰ ওপৰৰ পিনে থকা এই তিনিটা ডট পিনটোত ক্লিক কৰক। তাত আপোনাৰ মেনেজ একাউণ্ট আহিব, তাত ক্লিক কৰক। তাত ক্লিক কৰিলে আপোনাক দেখাই দিব যে আপুনি ছেটিংছত যাব লাগে। আপুনি কণ্টিনিউ কৰি দিয়ক, তেতিয়া আপোনাৰ মোবাইলৰ ছেটিংছ খোলা যাব। আৰু ইয়াৰ তলপিনে আহিলে আপুনি দেখিবলৈ পাব আদাৰ একাউণ্টছ, ইয়াত ক্লিক কৰক। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ তলপিনে হওক গুগল বুলি আহিছে, গুগলত ক্লিক কৰক। ইয়াত দুটা একাউণ্ট আপোনাৰ আহি গৈছে, অৰ্থাৎ মোৰ যি দুটা একাউণ্ট ইয়াত এড কৰা আছে, সেই দুটা একাউণ্ট আহি গৈছে। যিটো একাউণ্ট মোক নালাগে, সেই একাউণ্টটো মই গৈ কিনে ৰিমুভ কৰিম। ঠিক আছে, তলত থকা এই মোৰ অপশ্যনটোত ক্লিক কৰক। তাত আপোনাৰ ৰিমুভ একাউণ্ট বুলি এটা অপশ্যন আহি গৈছে, তাত ক্লিক কৰি দিলে আপোনাৰ একাউণ্টটো আপোনাৰ মোবাইলৰ পৰা ৰিমুভ হৈ যাব। চাওক, মোৰ নতুনকৈ এড কৰা জিমেইল একাউণ্টটো ৰিমুভ হৈ গ'ল। অতিকে সহজ প্ৰচেছ। আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো নিশ্চয় ভাল পাইছে। যদিহে ভাল পাইছে, লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ এই চেনেলটো, কিয়নো মই এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ ওচৰলৈ। ধন্যবাদ।